হাগ্ৰাম মহিলাৰ ডাঙৰীয়াৰ লগত থকা লেফ্ট ৰাইট বহুতো কেন্দ্ৰীয় জিলা তথা ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকল আজি UPPL দলত আহিলে, কিছুমানে BJP দলত গ'লগৈ। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰ ই অকলশৰীয়া আৰু এটা পাৰ্টি ৰেজিষ্টাৰ পাৰ্টি 5টা জিলাৰ মানে পাৰ্টি এজনৰ দ্বাৰা এইটো মানে পৰিচালিত হ'ব সেইটো মানে দেখা নাই। আৰু সেইকাৰণে দেৱৰগাঁও সমষ্টি আজি ৰাইজ বুজি উঠিছে। কোকৰাঝাৰ টাউনত এই 3-4 দিন আগত প্ৰায় 500-600 তেনেকৈ BPFৰ নেতা কৰ্মীসকলে UPPL দললৈ যোগদান কৰিলে, আকৌ আছে তেওঁলোকে আকৌ যোগদান কৰিব। সেইকাৰণে দেৱৰগাঁও সমষ্টিত এইবাৰ আমি কোনো তাত যুদ্ধ নহ'ব, একদম ইজিলি আমি দেৱৰগাঁও সমষ্টিত আমি জিকিম। BPF 0 মাৰিব, সেইটো একদম খাটাং। অহা ছেপ্টেম্বৰ মাহত পৰিষদীয় নিৰ্বাচন হ'বলৈ গৈ আছে। এই নিৰ্বাচনটো যাতে আমি ভাল এটা ফলাফল লৈ BTCত আকৌ আমি শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব পাৰোঁ, চৰকাৰ যাতে গঠন কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ প্ৰত্যেকটো সমষ্টি, তাৰমানে 40টা সমষ্টি আমাৰ বুথ কৰ্মীসকলক লৈ আমি আলোচনা কৰিছোঁ, যাতে কেনেকৈ আমি কামটো কৰিলে আমি ভাল এটা ফলাফল পাবলৈ সক্ষম হওঁ, এইখিনি আলোচনা কৰিছোঁ। আৰু দলীয় হিচাপে লগতে চৰকাৰ হিচাপে কি কাম কৰিলোঁ এইখিনি আমি আমাৰ বুথ কৰ্মীসকলক আমি জনাই দিছোঁ। আৰু আজি যিখিনি সঁহাৰি জনালে, এই সঁহাৰিয়ে দেখা যায় যে হালবাৰী সমষ্টিত কোনোবা দল কোনোবা পাৰ্টি থাকিব তেনেকৈ আমি দেখা নাই। ইয়াত আমি UPPL দেখিছোঁ আৰু UPPL একদম ভাল এটা ব্যৱধানত হালবাৰী সমষ্টিত আমি আকৌ জিকিম, এইখিনি কথাকে আজি প্ৰমাণ কৰিলে। অলৰেডি আমাৰ 25টা সমষ্টি একদম ভালকৈ জিকিম, সেইখিনিতো আছে। অলপ লাগিলে আকৌ আমি 5টা আকৌ পাব পাৰোঁ। এইকাৰণে দেখা গৈছে যে মানে ডিফাৰেঞ্চটো বেছি নাই, অলপখিনি আকৌ যদি কৰোঁ আকৌ 5ৰ পৰা 6-7টা সমষ্টি আকৌ আমি আনিব পাৰিম। সেইকাৰণে 30ৰ ওপৰত মানে 30ৰ ওপৰত আমি জিকিম, সেইটো একদম কথা। দেৱৰগাঁৱত কি সময় হৈ আছে মহিলা পাৰ্টি? চাওক, দেৱৰগাঁও হাগ্ৰামা মহিলাৰ কথাই ক'ব লাগিব, আপোনালোকে সেইটোকে ক'ব বিচাৰিছে। BPF হিচাপে আজি তাৰিখে একেবাৰে দুৰ্বল, কাৰণ তেখেতসকলৰ নেতৃত্ব আপোনালোকে চাওক। বিশ্বজিৎ দৈমাৰী BPFৰ এজন মানে শক্তিশালী এজন নেতা আছিলে, কেতিয়াবাই BJPত গ'ল। আজি UPPLত চন্দন ব্ৰহ্ম, প্ৰাক্তন মন্ত্ৰী, 3বাৰ মন্ত্ৰী, BPFৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ দললৈ আহিল। খাম্পা বৰগীয়াৰী ফাউণ্ডাৰ, তেখেতসকলে ভাইচ প্ৰেছিডেণ্ট আজি আমাৰ দললৈ আহিলে, ডেপুটি চিফ আছিলে। তাৰপিছত বাক্সাৰ আমাৰ হিতেশ বসুমতাৰী জিলা সভাপতি, আৰু হাগ্ৰামাৰ মানে বাক্সা জিলাখন শক্তিশালী ৰূপত ধৰি ৰখাটো আছিল তেখেত, আজি UPPL দললৈ আহি গ'ল। গোসাইগাঁও হেমেন্দ্ৰনাথ ব্ৰহ্ম, প্ৰাক্তন MLA, তেখেত আমাৰ দললৈ আহি গ'ল। আৰু ঠিক তেনেকৈ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত থকা লেফ্ট ৰাইট বহুতো কেন্দ্ৰীয় জিলা তথা ব্লক পৰ্যায়ৰ নেতা কৰ্মীসকল আজি UPPL দলত আহিলে, কিছুমানে BJP দলত গ'লগৈ। সেইকাৰণে আজি হাগ্ৰামা মহিলাৰ ই অকলশৰীয়া আৰু এটা পাৰ্টি ৰেজিষ্টাৰ পাৰ্টি 5টা জিলাৰ মানে পাৰ্টি এজনৰ দ্বাৰা এইটো মানে পৰিচালিত হ'ব সেইটো মানে দেখা নাই। আৰু সেইকাৰণে দেৱৰগাঁও সমষ্টি আজি ৰাইজ বুজি উঠিছে। কোকৰাঝাৰ টাউনত এই 3-4 দিন আগত প্ৰায় 500-600 তেনেকৈ BPFৰ নেতা কৰ্মীসকলে UPPL দললৈ যোগদান কৰিলে, আকৌ আছে তেওঁলোকে আকৌ যোগদান কৰিব। সেইকাৰণে দেৱৰগাঁও সমষ্টিত এইবাৰ আমি কোনো তাত যুদ্ধ নহ'ব, একদম ইজিলি আমি দেৱৰগাঁও সমষ্টিত আমি জিকিম। BPF 0 মাৰিব, সেইটো একদম খাটাং। BJPও 40টা সমষ্টিত প্ৰাৰ্থী দিব। BJP আৰু UPPLৰ মাজত কি মতভেদ আৰম্ভ হৈছে? চাওক, প্ৰত্যেকটা দলৰে নিজাববীয়া এটা তেওঁলোকে এজেণ্ডা থাকে। আমি আমাৰটো কৰি আছোঁ, BJPয়ে কি কৰি আছে তেখেতসকলে জানে। কিন্তু মুঠৰ ওপৰত আমি সেইটো কথা একদম কাটাকৈ ক'ব পাৰোঁ যে 30ৰ পৰা অলপ আগুৱাই গ'লে আমি 35 জিকিব পাৰোঁ।
তাৰপিছত যিখিনি থাকে সেইখিনি কোনোবা দল সংগঠনে জিকিব সেইখিনি এইবাৰ AJP চাওক এটা দল নামাটো গণতান্ত্ৰিক দেশ এইটো কোনো বাধা দিব নোৱাৰে কিন্তু নিৰ্বাচন কিমান দিন আছে আঢ়াই মাহ সেই আঢ়াই মাহত এটা দল জিকিব পৰা অৱস্থালৈ অনাটো কিমান দূৰ মানে সহজ হয় মই ক'ব নোৱাৰোঁ কিন্তু আমি 2015 চনৰ পৰা আজিলৈকে আমি যি কাম কৰিছোঁ UPPL দলত সেইটোত আমি দেখিছোঁ যে দল এটা গঠন কৰা আৰু দলটো মানে আগলৈ লৈ যোৱা ইয়াত বহুত মানে ডিফাৰেঞ্চটো আছে সেইকাৰণে ইমান ইজি নহ'ব কিন্তু ইয়াত আমি আমাৰতো জানো বাকী তেওঁলোকৰ কি দেখিছে নাজানো UPPL হিচাপে আমি শক্তিশালী ৰূপত আমি আত্মপ্ৰকাশ কৰিছোঁ আৰু শক্তিশালী ৰূপত আমি হোৱা নিৰ্বাচন এটা ভাল এটা ফলাফল আমি দেখুৱাম বিধানসভা নিৰ্বাচনত প্ৰক্ষেপ কৰিব বিজেপি আৰু বিধানসভাটো অলপ পিছত আহিব আমি আপাতত এই পৰিষদীয় বিষয়ে আমি চিন্তা কৰিম আৰু সেইটো ৰিজাল্ট ভাল হ'লে এইটোতো এনেই আহি যাব সেইটো আৰু ক'ব লগা নাই